Hi everyone, মোৰ নতুন টাইমলৈ আপোনালোকক সকলোকে জনাইছো স্বাগতম। আশা কৰো আপোনালোকৰ সকলোৱে ভালে আমাৰো ভালে আৰু এতিয়া মই বহুত দিন ভিডিও দিয়া নাছিলো বিহুৰ আগত দিছিলো নেকি তাৰপিছত বিহু ভিডিও মই নবনালো কাৰণ বিহু ভিডিও বনাবলৈ মোৰ গাটো অলপ ভাল নাছিলে সেইকাৰণে মই ভিডিও নবনালো তাকে এতিয়া অলপ গাজা ভাল পাইছো যেতিয়া ভিডিওটো আৰম্ভ কৰি দিও আৰু ভাবিছো এবাৰ পৰা ভিডিও দিলে মানে কন্টিনিউ দি থাকিম ভিডিও বহুত দিনৰ মূৰত মানে নিদু আৰু ভিডিও দি থাকিম আগে হয়তো আপোনালোকে ঢোলৰ মাত শুনিছে বেটাই আগফালে ঢোল বজাই আছে কাইলে তেহতৰ স্কুলত বিহু ফাংচন আছে তাকে তেহাতি তাত নাচিবলৈ যাব নাচিবলৈ যাব তাকে স্কুলত প্ৰেক্টিছ কৰাই আছে বাৰু ঘৰটো অলপ প্ৰেক্টিছ কৰাই আছো আৰু যেহেতু নাচিবলৈ জানে আৰু নাচিব তাত তেনেহ'লে মই ভিডিওটো আৰু মোৰ চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে তেনেহ'লে প্লিজ সাবস্ক্রাইব কৰি দিব যদিহে ভিডিওটো চাই আপোনালোকে ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব যি ভিডিওটো চাই থাকিব মই এতিয়া ওলাইছো মানে মোৰ বিহু আগতে কাপোৰ এযোৰ আনিছিলোঁ কাপোৰযোৰ অনলাইনতে আনিছিলোঁ বা মিছ'ৰ পৰা আনিলোঁ তাৰপিছত চিলাবলৈ দিয়া আছে মানুহগৰাকী ফোন কৰিছে যে কাপোৰযোৰ হ'ল আনিবগৈ লাগে তাকে মই ভাবিছোঁ কাপোৰযোৰ সময়ো পোৱা নাই তেনেকৈ স্কুললৈ গৈ থাকোঁ যে তাকে ভাবিছোঁ এতিয়া কাপোৰযোৰ লৈয়ে আহোঁগৈ নি তাৰপিছত ওলাই মেলি ৰেডি হ'লোঁ বাৰু ব'লক তেনেহ'লে আপোনালোকক গৈ থাকোঁতে দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো চাই থাকিম আমি বেটাই মই আহি আছোঁ নিবলৈ আৰু বেছিকণ সময় নাই অকণমান পামগৈ ব'লক তেনেহ'লে গৈ থাকোঁ আমি এতিয়া আমি ওলাইছোঁ স্কুললৈ কালি যে কৈছিলোঁ বিহু প্ৰগ্ৰেম আছে তাকে প্ৰগ্ৰেম চাবলৈ ওলাইছোঁ আমাৰ বেটা ওলাইছে অ' বেটা যাওঁ এইফালে যাওঁ জলদি আহা আমাৰ বেটা হাই বুলি কয় তেতিয়াহ'লে আমি গৈ থাকোঁ বেটা স্কুলতহে লগ পামগৈ আৰু স্কুল পাই গ'লোহি আমি এতিয়া চবে দেখোন বগাহে পিন্ধিছে দেখোন I request all our class teachers and বহি থাকা মরম থাকা প্রত্যেকগৰাকী পিতৃ মাতৃ অভিভাৱক অভিভাৱিকা আৰু শুভাকাংক্ষীলৈ বেল গাৰ্ডেন স্কুলৰ পৰিয়ালৰ তৰফৰ পৰা And I request all the students not to both here and here. It is time of prayer. Please maintain yourself. Good morning. To which country production? I will teacher, all the staff, students and parents. এজনী ছোৱালী আছিলে গ'লগৈ আহে নাহে নাজানো দেই And also I welcome all the parents who are gathered here and you are coming over here. All of you and very
Thank you.